কি হ'ল কেলে চৰি আছিলে ইমান? দেউতাই বাৰে বাৰে পইচা বিচাৰি আছে, আপুনি বাৰে বাৰে পইচা দি থাকিব নি? আমাৰো ঘৰখন চলিব লাগে। মইতো ঘৰলৈ যাব লাগে, দেউতাৰ গা ভাল নাই। হয় এতিয়া দেউতা আহিছে, এতিয়া তেওঁৰ বহুত অসুবিধাত পৰি আছে বুলি কৈছে, এতিয়া কি কৰিবা? দিবতো লাগিবই ন। এতিয়া তেখেতৰ কোনো নাই নহয়, এটাই ল'ৰা মই, কিনো কৰিম? এই কিবা এটা মিলাই মেলি দি দিওঁ আৰু কি কয়? কিবা এটা এনেই দি দিছোঁ আৰু। তাতে আছে পইচা 1,000 টকা এটা ওলাই আৰু দি কিনে পঠিয়াই দিওঁ। আৰু বাৰে বাৰে ফোন মাৰি থাকিব নহ'লে উঠাই দিওঁ। অ' পোনা 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 নাই নি ঘৰত? কোন আহিছে জানো? অ' দেউতা আহিছে। হয় বহক। ভালে আছ তহঁতি? আছো। পোনা নাই নি ঘৰত? আছে, তেওঁ ডিউটিলৈ ওলাই আছে। মাতচোন মাত। অ' ৰ'ব, মই তেওঁক মাতি দিছো। হেৰি, দেউতা আহিছে। কি হ'ল? দেউতা আহিছে। অ' দেউতা নেকি? পোনা আহিলে? যোৱা পানী চানী দিয়া দেউতা। হ'ব দিব হ'ব। এই মাৰে এইকেইটা দি পঠিয়াইছে, ৰবাব টেঙা 2টা আছে আৰু নেমু টেঙা 2টামান আছে। এই গাঁৱৰে তহঁতি দুটাই খাবি। এইবোৰ নালাগে, আমাৰ বজাৰৰ পৰা আনি থৈছে নহয়, ধেৰ ফ্ৰিজত ধেৰ আছে, আপোনালোকে খাব। হ'ব বাদ দিয়াচোন এইবিলাক, তুমি তেওঁক পানী দিয়াচোন। দেউতা আপুনি বহকচোন, পানী আনক যোৱা, বহক। দেউতা আপুনি বহক। জলদি আনা, চাহ অকনো বনাবা। অ' বাৰু দেউতা মাৰ গাটো এতিয়া কেনেকুৱা আছে বাৰু? কি কবি আৰু, মাৰ এতিয়া তেনেকুৱাই আছে আৰু। তহঁতি এতিয়া খবৰ খাতি নলও, ফোন কৰিলেও নধৰ, আমাৰ এইফালে নোযোৱাও হলি। আৰু বহুত দিন হ'ল তই পইচা পাতিও নিদিয়াই হলি, বহুত টনাটনি হৈছে। এতিয়া মাৰ দৰৱ পাতিও কিনিব লাগে। এতিয়া পইচা যদি তোৰ ওচৰত আছে কেইটকামান মোক দে, মাৰৰ গাটো বৰ ঠিক নাই, হস্পিটাল আনা নিয়া কৰি থাকিবলগীয়া হৈছে। আজি 2-3 মাহৰ আগতে তই পইচা 1500 দিলি, এতিয়ালৈকে আৰু খা খবৰ নাই। আপুনি সেইটো কথা ক'লে নহ'ব নহয়। আপুনি মোক চাব লাগিব। আপুনি আহিছে ঠিকে আছে, কিন্তু আপুনি বুজিব লাগিব, এই লাগ বুলিলে মই পইচা দিব নোৱাৰো নহয়। মইনো কি ডাঙৰ চাকৰি নকৰো নহয়, এই সৰু সুৰা কিবা এটা চাকৰি কৰি আছো। এই দে মই ঘৰ চলাব লাগে, এই বেমাৰ আমাৰো থাকে, কিন্তু তথাপিও এই ৰুমৰ ভাড়া দিব লাগে ঘৰৰ। তাকে সৰু সুৰা চাকৰি এটা কৰো, মইনো ক'ৰ পৰা ইমান দি থাকিব পাৰো কওকচোন? আপুনি বুজিব লাগে সেইটো। সেই চাহ হ'ল নাই? নহয় অ' পোনা, তই কথাটো ভুল বুজিছ। মোক কেইটকমান আছে যদি দে, তোৰ বাহিৰে আছেনো মোৰ কোন? মাৰকো এতিয়া নিব লাগে। মোৰ হাতত তেনেকা পইচা নাই নহয় দেউতা, আছে 2 টকামান। বাৰু মই টকা 500-1000 কিবা এটা আপোনাক মিলাই দিছো বাৰু, গম পাইছে নাই? মোৰো বহুত অসুবিধা হৈ আছে এতিয়া।
1000 টকাতনো কি নহ'ব বোপাই। দৰৱ পাতিৰ যিহে দাম, এতিয়া মাৰৰ দৰৱাই আনিব লাগে। 1000 টকাততো একো নেপায়েই। তহঁতি জানই আজিকালি টাউনত থাক। হেৰি শুনিছে নাই, এইফালে আহকচোন। গৈছো। দেউতা আপুনি বহকচোন, মই পটককে আহিছো। মোৰ এইফালে দেৰি হৈছে, গম পাই নাই আজি। কি হ'ল, কেলে চিঞৰি আছিলে ইমান? দেউতাই বাৰে বাৰে পইচা বিচাৰি আছে, আপুনি বাৰে বাৰে পইচা দি থাকিব নি? আমাৰো ঘৰখন চলিব লাগে। মইতো ঘৰলৈ যাব লাগে, দেউতাৰ গা ভাল নাই। হয়, এতিয়া দেউতা আহিছে, এতিয়া তেওঁ বহুত অসুবিধাত পৰি আছে বুলি কৈছে। এতিয়া কি কৰিম, দিবতো লাগিবই ন। এতিয়া তেখেতৰ কোনো নাই নহয়, এটাই ল'ৰা মই, কিনো কৰিম। এই কিবা এটা মিলাই মেলি দি দিওঁ আৰু, কি কৰিম। কিবা এটা দি দিছো আৰু। তাতে আছে পইচা 1000 টকা এটা ওলাই দিলে পঠিয়াই দিওঁ। আৰু বাৰে বাৰে ফোন মাৰি থাকিব নহ'লে। দেউতা আহা আকৌ। দেউতা লওক। এইটো লয় এইটো লওক। দেউতা এইটো লওক, মোৰ দেৰি আছে, মই যাব লাগে। ময়ো যাওঁ, মোৰ দেৰি হৈছে, অফিচলৈ দেৰিও হৈছে। আৰু আপুনি চাহ দিছিলে নি? যায়নে আপুনি? নহ'লে বহক, মই গৈ থাকো নেকি। ব'ল শুনা, ময়ো যামেই আৰু। আপুনি যায় নি? নহ'লে আপুনি বহক, ভাতকেইটা খাই যাব নহ'লে। ভাত নাখাওঁ পোনা, মাৰো গাটো বৰ ভাল নাই, ময়ো যাওঁ। সৰুপোনা, সৰুপোনা, দাদাই অলপ ফোন এটা লগাচোন। এইফালে আছোন ঐ। সৰুপোনা, ককা কি হ'ল? দাদাই অলপ ফোন এটা লগাচোন। নাই মন লগা দে, বহুত গাড়ী দি থাকে, ফোনটো কাটি কাটি দিয়ে, ঘৰলৈ আহিলে মাৰিব। তই লগাচোন, ফোন লগালে মোৰ কথা কবি, খুৰাই লগাব কৈছিলে বুলি। ঠিক আছে বাৰু।